নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ব্যঞ্জন বৰ্ণ তালব্য শ ৰ লগত যোগ হোৱা যুক্তাক্ষৰসমূহ ইয়াতে পাব আৰু এই যুক্তাক্ষৰসমূহ পঢ়া কিদৰে হয় ইয়াতে পঢ়িবলৈ যত্ন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। তালব্য শ ৰ লগত যোগ হোৱা। তালব্য শ যোগ প্ৰথম চ সমান, এইটো হৈছে যুক্তাক্ষৰটো পঢ়োঁ এইদৰে। তালব্য হয় প্ৰথম ছয় চ, যেনে নিশ্চয় পশ্চিম। তালব্য শ যোগ দন্ত্য ন সমান, এইটো হৈছে যুক্তাক্ষৰটো পঢ়োঁ এইদৰে। তালব্য হয় দন্ত্য ন স্ন, যেনে প্ৰশ্ন প্ৰশ্নোত্তৰ। তালব্য শ যোগ ম সমান, এইটো হৈছে যুক্তাক্ষৰটো পঢ়োঁ এইদৰে। তালব্য হয় মই স্ম, যেনে শ্মশান জীৱাশ্ম। তালব্য শ যোগ ৰ সমান, এইটো হৈছে যুক্তাক্ষৰটো পঢ়োঁ এইদৰে। তালব্য হয় ৰয় শ্ৰ, যেনে মিশ্ৰ মিশ্ৰণ। তালব্য শ যোগ ল সমান, এইটো হৈছে যুক্তাক্ষৰটো পঢ়োঁ এইদৰে। তালব্য হয় লয় শ্ল, যেনে বিশ্লেষণ শ্লোক। তালব্য শ যোগ ৱ সমান, এইটো হৈছে যুক্তাক্ষৰটো, ইয়াক পঢ়োঁ এইদৰে। তালব্য হয় ৱয় স্ব, যেনে বিশ্ব নশ্বৰ। তালব্য শ যোগ অন্তস্থ য় সমান, এইটো হৈছে যুক্তাক্ষৰটো পঢ়োঁ এইদৰে। তালব্য হয় অন্তস্থ য় স্য, যেনে বৈশ্য শ্যামল। তালব্য শ যোগ ৰ যোগ হস্ৰৌ সমান, এইটো হৈছে যুক্তাক্ষৰটো পঢ়োঁ এইদৰে। তালব্য হয় ৰয় শ্ৰ, তাত হস্ৰৌকাৰে শ্ৰু, যেনে শ্ৰুতলিপি। তো আজি এই ভিডিঅ'টোত ব্যঞ্জন বৰ্ণ তালব্য শ ৰ লগত যোগ হোৱা যুক্তাক্ষৰসমূহ ইমানেই। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আকৌ নতুন এটি ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।